আজি ইয়াত মাদ্ৰাছাৰ অধিৱেশন চলি আছে আৰু এই অধিৱেশনৰ লগত সংগতি ৰাখি আজি এটা শোভাযাত্ৰা কৰিছে মাদ্ৰাছাৰ ছাত্ৰীসকল আৰু এই অঞ্চলৰ স্থানীয় ৰাইজসকলে এটা শোভাযাত্ৰা কৰিছে। এই শোভাযাত্ৰাটো হ'ল যে বাল্য বিবাহ ৰোধ কৰাৰ প্ৰতিবাদত আৰু নিচা জাতি সেৱন কৰাৰ যি প্ৰতিবাদত ইয়াৰ এটা শোভাযাত্ৰা উলিয়াইছে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাল এটা পদক্ষেপ লোৱাৰ বাবে, কিয়নো আমাৰ সমাজত এতিয়া বহুত দ্ৰুত গতিৰ হাৰত ড্ৰাগছ সেৱন কৰা আমি দেখা পাই আছোঁ। বিশেষকৈ উঠি অহা যিবিলাক যুৱকসকল আছে, ছাত্ৰ ছাত্ৰীসকল আছে, এনেকুৱা বহুত দেখিবলৈ পোৱা যায়। বিভিন্ন সমাজত আছে, গাঁৱে নগৰে চহৰে এটা আমি দেখিবলৈ পাই আছোঁ। গতিকে সকলো সমাজ আগবাঢ়ি আহিব লাগে। অকল ইয়াত পুলিচ প্ৰশাসনে জিলা প্ৰশাসনে সেইটো নোৱাৰে। গতিকে যেতিয়া আমি পুলিচ জিলা প্ৰশাসনক সহযোগ কৰিম, আমাৰ সমাজে যেতিয়া সমাজত দায়িত্ব লোৱা দল সংগঠনে আগবাঢ়ি আহিব, সমাজত থকা আমাৰ মাদ্ৰাছাকে হওক বা ধৰ্মীয় সংগঠনবিলাক হওক, অনুষ্ঠানবিলাক হওক, সকলো যদি আগবাঢ়ি আহে তেতিয়া আমাৰ সমাজৰ পৰা আমি ড্ৰাগছ সেৱন কৰাটো আমি বন্ধ কৰিব পাৰিম, বাল্য বিবাহ কৰাটো আমি বন্ধ কৰিব পাৰিম। তেনেকুৱা এটা পদক্ষেপ লোৱাৰ বাবে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইউনিয়নৰ পৰাই আপোনালোকে বাল্য বিবাহ, ড্ৰাগছ আৰু বিভিন্ন ধৰণৰ পৰা ছাত্ৰ সংগঠনত থকা আগৰ পৰাই এই কামবিলাকত আছিলোঁ আৰু এতিয়াও বিধায়ক হিচাপে মই আছোঁ। গতিকে আজি মই এছেম্বলি চলি থকাৰ সময়ত আজি গেপ আছিলে আৰু সেই দিনত এই কাৰ্যসূচী হোৱাৰ বাবে মই গুৱাহাটীৰ পৰা দৌৰ মাৰি আহিছোঁ যে এইবিলাকৰ কাৰণে যি দল সংগঠন যিবিলাক অনুষ্ঠানে আগবাঢ়ি আহিব তেওঁলোকৰ লগত মই আছোঁ বা তেওঁলোকক মই সহযোগ কৰিম যাতে আমাৰ সমাজৰ পৰা ড্ৰাগছ সেৱনটো বন্ধ হয়, বাল্য বিবাহটো বন্ধ হয়। গতিকে আজি যি মাদ্ৰাছা ইয়াত অনুষ্ঠান পাতিছে, মই গুৱাহাটীৰ পৰা আহি পেলাই ইয়াত যোগদান কৰিছোঁ। আমি যিমান পাৰোঁ আমি এইটো বন্ধ কৰিবৰ কাৰণে আমি চেষ্টা চলাই যাম। মই MLA হোৱাৰ পিছৰে পৰাই MSDP ফাণ্ড বুলি যিটো আছিল ব্লকত দিয়া হৈছিলে, এই ফাণ্ডবিলাক বন্ধ হৈ আছে। এতিয়া ইয়াৰ নতুন এটা নামাকৰণ কৰিছে। গতিকে আগৰ যিটো UC দিব পৰা নাছিল, তাৰ কাৰণে এই ফাণ্ডটো অহা নাছিল, যি ফাণ্ডটো চেণ্ট্ৰেলৰ পৰা আহে। ময়ো নিজাববীয়াকৈ বহুত চেষ্টা কৰিছিলোঁ, কাৰণ আমাৰ খুব নিচেই ওচৰত থকা আমাৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জন বাৰ্লা ডাঙৰীয়াক, যিহেতু ৱেষ্ট বেংগলৰ আমাৰ বৰ্ডাৰৰ লগত লাগি থকা এজন মন্ত্ৰী, তেওঁৰ লগতো মই কেইবাবাৰো আলোচনা কৰিছিলোঁ, কিন্তু ষ্টেটৰ পৰা UC দিব পৰাৰ কাৰণে এইবিলাক ফাণ্ড অহা নাছিল। কিন্তু সিদিনা সদনত মন্ত্ৰীয়ে ভালকৈ কৈছে যে এতিয়া UC দিব পৰা অৱস্থাত আছে, ৰাজ্য চৰকাৰে UC দিব। গতিকে নেক্সট ফাইনেন্সিয়েল ইয়াৰৰ পৰা আমি এই ফাণ্ডটো পাবলৈ সক্ষম হ'ম। যদি এই ফাণ্ডটো আহে তেতিয়া মাইনৰিটি অঞ্চলবিলাকত বহুত কাম কৰিব পৰা যাব। ইয়াত ৰাস্তা ঘাটকে আদি কৰি স্কুলৰ বাউণ্ডাৰীজ বিভিন্ন কাম ইয়াত আমি হাতত ল'ব পাৰিম। গতিকে এই ফাণ্ডটো অহাৰ পিছত মাইনৰিটি অঞ্চলৰ উন্নয়নৰ কাৰণে আমি কাম কৰিব পাৰিম। আৰু এইটো ইলেকশ্যন নটিফিকেশ্যন ঘোষণা কৰাৰ লগে লগে NDAৰ হৈ পেলাই আমাৰ কেণ্ডিডেটৰ নামটো ইয়াত এই তালিকাত আহিব, তেতিয়াই আমি আনুষ্ঠানিক যি ঘোষণা সেই ঘোষণাটো আমি কৰিম। ইতিমধ্যে হিৰাচনীয়াৰ যে ST ষ্টেটাছ এইটো লৈ যে বিতৰ্ক চলি আছে, কি হ'ব? চাওক, এইটো কোৰ্টৰ কথা, ইতিমধ্যে কোৰ্টে প্ৰকাশ কৰিলে। গতিকে কোৰ্টৰ যি নিৰ্দেশ, সেই নিৰ্দেশটো লোকসভাত যাব আৰু লোকসভাৰ স্পীকাৰে ইয়াৰ এটা সিদ্ধান্ত ল'ব। গতিকে আগৰ নিচিনা ইয়াৰ কোকৰাঝাৰ হৈ থকা নাই। সেইকাৰণে আমি কৈ আহিছোঁ কোকৰাঝাৰ এইবাৰ আমাৰ কাৰণে খুব সহজ এটা নিৰ্বাচন হ'ব, কিয়নো ইয়াত আৰু বড়ো অনাবৰৰ বুলি কথা নাই। তেওঁ হীৰা শৰণীয়াক খেলিলেও ইয়াত আমাৰ ভয় কৰিব লগা একো তেনেকুৱা। ইতিমধ্যে চন্দন ব্ৰহ্মৰ নামটো আহি আছে মই এইটো ভালদৰে নাজানো। আমি শুনিছোঁ তেখেতে আমাৰ দলৰ সভাপতিৰ লগত এবাৰ আলোচনা কৰিছে। ইয়াৰ পিছত আমি গম পোৱা নাই যে তেওঁলোকৰ আলোচনাটো কি হ'ল। আমিও শুনিছোঁ তেখেতে আমাৰ দলত যোগদান কৰিব বুলি তেখেতে নিজেই মিডিয়াক মাতি পেলাই কৈছিলে, আৰু আমাৰ দলৰ সভাপতিৰ লগত তেওঁলোকে যিহেতু আলোচনা কৰিছে, পৰৱৰ্তী আলোচনাৰ যি ফলাফল সেইটো আমি গম পোৱা নাই।